হাই গাইজ, কি খবৰ? সকলোৰে ভাল চাগে। আজি দেওবাৰ বুলি একো কাম নাছিলে, তো আমি এতিয়া ওলাই আহিলোঁ এটা বিশেষ কাম কৰিবলৈ। কামটো হৈছে কি, আমাৰ পোৱালীকেইটা আজি বাইক এখন ল'ব আহিছোঁ। ই এখন বাইক চলাই আছে, মোৰ নিচিনা চেম বাইক এখন চলাই আছে, কিন্তু কি ক'ব আজিকালি ল'ৰাবিলাকৰ মনবিলাক এখন বাইক চলাই শান্তি নালাগেতো, গতিকে আৰু এখন ল'ব আহিছোঁ। কি আছিলে এখন বাইকখন দিয়া? R15 VT, R1 VT হয়। তো এখন ল'বলৈ আহি আছোঁ আমি। এখন ডিলাৰৰ পৰা নহয়, ডাইৰেক্টলি ল'ৰা এটাৰ ওচৰত আছে, বেছি দিন হোৱা নাই কিনা। এখন একেবাৰে নতুনেই হৈছে বাইকখন, তো আমি সেইখন ল'বলৈ আহি আছোঁ এতিয়া। তো আপোনালোকেও চাই থাকক হা। আজিকালি ল'ৰাবিলাকৰ কথা কি ক'ব, এখনটো চলাই শান্তি নালাগে, গতিকে আৰু এখন লওক, সেইখনো চলাওক, কি কেনেকুৱা পায় নাজানো। আচলতে আমিও তেনেকুৱাই আছিলোঁ এটা সময়ত। মই এখন দুখনকৈ 4খন বাইক চেঞ্জ কৰিলোঁ, লাষ্টত এতিয়া এখন চলাই আছোঁ বাৰু। এখন আজি আৰু বাইক চেঞ্জ কৰিবলৈ মন নাই আৰু। তো আজি ল'ব, তো কি কি হয়, কি বাইক ল'ব, কেনেকৈ ল'ব, কেনেকুৱা আছে চব দেখাই যাম, আপোনালোকক চাই থাকক। আমি পাইছোঁহি ইতিমধ্যে, ল'ৰাটোৰ ঘৰ পাইছোঁহি, ধেমাজি টাউনতে ল'ৰাটোৰ ঘৰ। এতিয়া অলপ পইচা কমি আছিলে, সেইটো কাৰণে অলপ পইচা উলিয়াব ইয়াত ATMত সোমাইছে আৰু পইচা উলিয়াবৰ কাৰণে। তাৰপিছত পইচাটো উলিয়াই লওক, পইচাটো উলিয়াই লওক, তাৰপিছত আমি যাম আৰু। বৰ দুখ দেই, দি দিলোঁ আৰু এইখিনি দি দিলোঁ আৰু দেই, তামাম দুখ। কেনেকুৱা লাগিছে? দুখ লাগিছে নাই? এই ইয়াৰতো ফূৰ্তি, বহুত ফূৰ্তি, বাইক পাব এতিয়া, বহুত ফূৰ্তি। আমাৰ দুখ লাগিছে আৰু বহুত। আমাৰ দুটা অকল দুখ দিয়ে ন, তোমাৰ মোৰ দুখ। এফালে এইজনেতো বাইক পাব ফূৰ্তি, এফালে এওঁলোকে এয়া মাল আছে, এওঁলোকৰ ফূৰ্তি। হয় দাদা, ভাল লাগিছে নে? পাৰ্টিটো খুৱাব পাৰিলে আমাৰ অলপ। পাৰ্টিটো কি খুৱাব লাগিব কৈ দিয়া? কি খোৱা খোৱাবি আৰু, এতিয়া ক'বলৈ বেয়া হৈছে আজিকালি ডেকালা পাৰ্টি। এইবিলাক কাগজ পত্ৰবিলাক চাই লোৱা ভালকৈ দেই। আৰু কথাটো এইটো যে কি এখন দলিল লিখি দিলোঁ মই এখনে বা এগাল, কোনো ধৰিব নোৱাৰে ঘপককৈ। চাইন টাইন কৰি কমপ্লিট হৈ গ'ল। এতিয়া পইচা দিয়া হৈ গ'ল, দলিল লিখা চহী কৰা হৈ গ'ল, এতিয়া যাব পাৰি আৰু। খালি বতৰটো বহুত বেয়া, বৰষুণ দি আছে। এইটো চাবিটো ভালকৈ দিয়া, চাবিটো ভালকৈ ল। চাবি পালি নেকি? এইটো চাবি পালে জোতা বাইক পাম বুলি জোতা চোতা বৰষুণত তিয়াই দিছে, গোটেইটো অৱস্থা নাইকিয়া। পানী কেনেকুৱা? এগিলাচমান সোমাইছেনে পানী জোতাৰ ভিতৰত? সেইখন ওলাইছে আৰু চাইকেল উলিয়াই আনক। এইখন আহিলে যাওঁ নহ'লে দেই, বাই বাই। চাইকেল ল, বৰষুণ দিব, বৰষুণ যাক এৰাই নাই ভালকৈ। প্ৰাঞ্জলে লৈছে চাইকেল। হা আমি একদম তামাম পূৰা বৰষুণ দি আছে, তো আমি আৰু গাড়ীতে যাওঁ আৰু দেই, ইমান বৰষুণত নোৱাৰি। এই ভাই মই উঠি লওঁ। ইয়াত শুল কেলা লগ কৰি থৈছে যে। বল আগত বল অকণমান লাহে যাবি, মানে হৰ্ণ মাৰিলে ৰখি দিবি আৰু। ব'লা আৰু এইটো ই আগত বাইকখন লৈ গৈ আছে। চলো। বাইকখন লৈ আহিলোঁ, বিৰাট বৰষুণ, তামাম বৰষুণ। গোটেইকেইটা এই দোকান এখনৰ তলতে সোমাই আছোঁ। বাইকখন ইয়াৰ দুখ মানে এই বাইকখন ইয়াত থৈ দিছোঁ, একদম ফালিয়াকৈ দেখাই দিছোঁ। গাড়ীত আহিছোঁ, কিন্তু তথাপিও কি হ'ব, বাইকখনো কোনোবাই চলাব লাগিব। এতিয়া এটাও তিতি নাযায়, কোনো তিতি নাযায়। এজনে এডোখৰলৈকে আনিলে, অলপ তিতি গ'ল। এটা আমাৰ ৰৈ দিওঁ, বৰষুণত ডাঙৰ হৈ গ'লতো, তো ৰৈ দিলোঁ। তিতি চলাবি আজি দিনটো দেখিছা, ইমান বৰষুণ দিলেও তিতিয়ে চলাব আজি। গামোচা এখন আগফালে এখন পিছফালে এখন বান্ধি লওঁ। তাৰপৰা আহি নহয় এতিয়া ফিলিংছটো কেনেকুৱা এতিয়া এনেই বাইক এখন আজি এতিয়া বহুত দিনৰ সপোন আছিলে। ফিলিংছ ঘৰত এমাহৰ পিছত কেটেহা মেটেহা কৰিব বুলি দুখন বাইক নৰকলে যা বুলি ক'ব। ফিলিংছটো এতিয়া ভালজনে পাইছোঁ, মালিকৰ বহুত ফূৰ্তি, ল'ৰাটোৰ ফূৰ্তি ক'ব পৰা নাই। চ' ফাইনেলি আমি এতিয়া বাইকখন কিনি ঘৰত গৈ আছোঁ, আৰু প্ৰাঞ্জলে বাইকখন ধুৱাবলৈ ৱাশ্বিং পইণ্টত লৈ গৈ আছে। চ' চাই থাকক কি হয় ঘৰত, আৰু ঠিক আছে, লগ পাম। ঘৰ আহি পাই গ'লোহি।
এতিয়া ষ্টেণ্ড কৰিছোঁ ইয়াত হা এয়া মালিকৰ বিয়াত ফূৰ্তি বুজিছেনে বিয়াত ফূৰ্তি মালিকৰ এতিয়া বৰষুণত তিতি হ'লেও চলাম বুলি কৈছে এতিয়া কাপোৰ কানি পিন্ধোৱা হ'ব অলপ গামোচা চামোচা কিবা কিবি যি দি নহয় জানো ধূপডাল জ্বলা এয়া ধূপ জ্বলাই আনিছে গামোচা আনিছে মাকে লগতে ভনীয়া হাঁহি চা তাই চাওঁ এইফালে যা লাজে কৈছে তাই দেখিছানে আপুনি প্ৰথমে এনেই পিন্ধাই দিয়ক তাৰপৰা ভালকৈ বান্ধি পাব কৃষ্ণ মনতে ভাবক যাতে মই উঠিলে এদিনো নপওঁ বৰ ওখ যে পিছ চিটটো লগালে হ'ল আৰু ক'ৰবাত